দেউতা কানু খুৰাৰ গাড়ী আনিলা? আজি অনা নহ'ল দিয়া। কি গাড়ী ল'বনো কানু খুৰাই? ব্ৰেজা ZX+। কেনেকুৱা গাড়ীখন, ভালনে? মাৰুতি সুজুকিয়ে বনাইছে কিন্তু এইখন গাড়ী ইমান ধুনীয়া বনাইছে। হয়, চাবলৈ মনে গৈছে। আনিলে চাবা দিয়া। আজি কিয় অনা নহ'ল? নতুন গাড়ী এখন ল'লে ডিলাৰে আজিকালি গাড়ীৰ ডকুমেণ্টবোৰ অনলাইনত বনাব লাগে। আজি আমাৰ গাড়ীখনৰ ডকুমেণ্ট ডিলাৰে বনাবই নোৱাৰিলে, ছাৰ্ভাৰ ডাউন আছিলে। গাড়ীৰ ডিলাৰতো ইণ্টাৰনেট নাথাকে? ইণ্টাৰনেট থাকিলে যে ছাৰ্ভাৰটো পোৱা যাব তেনেকুৱা নহয়, ছাৰ্ভাৰটো অলপ বেলেগ। দেউতা, কোৱা। তোমালোকে কেতিয়াবা ATMত গ'লেও ছাৰ্ভাৰ ডাউন বুলি কোৱা, বেংকত গ'লেও ছাৰ্ভাৰ ডাউন বুলি কোৱা। এই ছাৰ্ভাৰ ডাউন শব্দটো বহুত শুনি থাকোঁ। এইটো মানে কি? যিকোনো দল এটাৰ দলপতি থাকে নে নাথাকে? থাকে। দলটোৰ গোটেই সদস্যবোৰক দলপতিয়ে পৰিচালনা কৰে। দলপতিয়ে যি কয় সদস্যবোৰে সেইমতে কাম কৰে। দলপতিৰ নিচিনা ঠিক তেনেকৈ অনলাইন কাম কৰি থকা কম্পিউটাৰবোৰৰ এটা মূল কম্পিউটাৰ থাকে আৰু সেই মূল কম্পিউটাৰটো আমি কাম কৰা কম্পিউটাৰটোৰ পৰা বহু দূৰত বেলেগ এখন চহৰতো থাকিব পাৰে। যেতিয়া আমি যিকোনো কাম এটা অনলাইনত কৰোঁ তেতিয়া আমাৰ কামৰ ডাটাখিনি মূল কম্পিউটাৰটোৱে চম্ভালে আৰু ইণ্টাৰনেট যোগে আমাৰ কম্পিউটাৰটোৰ লগত আদান প্ৰদান কৰে। মূল কম্পিউটাৰটোৱে যে আমাৰ কম্পিউটাৰটোক সেৱা কৰে অৰ্থাৎ সেৱক হিচাপে থাকে, তাৰ কাৰণে মূল কম্পিউটাৰটোকে আমি ছাৰ্ভাৰ বুলি কওঁ। ছাৰ্ভাৰটোৱে আমাৰ কামবোৰত কেতিয়া অসুবিধা কৰে? ছাৰ্ভাৰৰ অসুবিধা হোৱাৰ কাৰণ কেইবাটাও থাকিব পাৰে। যেনে প্ৰথমতে মই তোমাক এটা কথা কওঁ, ইণ্টাৰনেট। ছাৰ্ভাৰ মেচিনটো যদি বেলেগ চহৰ এখনতো থাকে আমাক কেনেকৈ সহায় কৰে? ইণ্টাৰনেট যোগে। যদি ছাৰ্ভাৰ মেচিন থকা চহৰখনত ইণ্টাৰনেট নাথাকে, আমাৰ কামৰ কোনো ডাটা ছাৰ্ভাৰ মেচিনে ল'বও নোৱাৰে, দিবও নোৱাৰে, তেতিয়া আমি ছাৰ্ভাৰ নথকা বুলি কওঁ। এটা কাৰণ। দ্বিতীয় কাৰণ এটা হ'ল প্ৰয়োজনীয় কাৰেণ্ট ভল্টেজ। ছাৰ্ভাৰ মেচিন এটা চলিবলৈ বহু কাৰেণ্ট ভল্টেজৰ প্ৰয়োজন হয়। যদি মেচিনটোৱে যিকোনো কাৰণত প্ৰয়োজনীয় ভল্টেজখিনি নাপায় তেতিয়া ঠিকমতে কাম কৰিব নোৱাৰে, তেতিয়া আমি ছাৰ্ভাৰ শ্ল' হোৱা বুলি কওঁ। আৰু সচৰাচৰ আমাৰ লগত বেছিকৈ হোৱা প্ৰব্লেম এটা হ'ল কামৰ হেঁচা। তুমি মোক এটা কথা কোৱা, তুমি তোমাৰ দুয়োখন হাতেৰে একে সময়তে কিমানটা কাম কৰিব পাৰিবা? দুটা। তোমাক যদি মই এটা সময় ধৰি কওঁ মোক এই 10টা কাম কৰি দিয়া, তুমি দিবা মই জানো, কিন্তু মই ধৰি দিয়া সময়খিনিত তুমি কামখিনি কৰিব নোৱাৰিবও পাৰা। কাৰণ তুমি দুখন হাতেৰে 2টা কামহে একেলগে কৰিবা, 10টা কাম কৰিবতো নোৱাৰা। ঠিক তোমাৰ হাতৰ নিচিনাকৈ ছাৰ্ভাৰ মেচিনৰো এটা লিমিট থাকে। সি একে সময়তে হয়তো 100টা কাম কৰিব বা 1000টা কাম কৰিব বা 1 লাখহে কাম কৰিব পাৰে। যেতিয়া বহু মানুহে একে সময়তে বহুকেইটা কম্পিউটাৰত একেই কামৰ কাৰণে ছাৰ্ভাৰ মেচিনলৈ ডাটা প্ৰেৰণ কৰে, তেতিয়া কামবোৰ কৰোঁতে ছাৰ্ভাৰ মেচিনে সময় লয়। তেতিয়া আমি ছাৰ্ভাৰ মেচিনৰ পৰা পলমকৈ উত্তৰ পাওঁ আৰু তেতিয়াই আমি ছাৰ্ভাৰ শ্ল' আছে বুলি কওঁ। এতিয়া আমি যে আজি ডিলাৰত ডকুমেণ্ট বনাব নোৱাৰিলোঁ, আমাক ডিলাৰৰ কৰ্মচাৰীয়ে ছাৰ্ভাৰ ডাউন বুলি কৈছে। আমি সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ ছাৰ্ভাৰ মেচিনটো ক'ত বা আছে, তাত কি হৈ আছে। বহু বেলেগ বেলেগ কাৰণতো ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। এতিয়া আজি আমি গাড়ীখনৰ আধা টকা জমা কৰি আহিছোঁ। ছাৰ্ভাৰ আহিলে ডিলাৰে ডকুমেণ্টবোৰ ৰেডি কৰি ৰাখিব আৰু আমালৈ ফোন কৰিব। আমাৰ সুবিধামতে এদিন লৈ আনিম। এতিয়া গাড়ীখন কোনদিনা আনিব পাৰিবা? কিয়? সোনকালে হ'লে ভাল আছিলে, গাড়ীখন চাব পাৰিলোঁ হয়। সোনকালেই হ'ব, চাবা দিয়া। আনিলে গাড়ীখনৰ বাহিৰ ভিতৰ তোমাক ভালদৰে দেখাই দিম।